হেল্ল' মোৰ ইউটিউব চেনেল গুণগুণ ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক এডোখৰ সুন্দৰ ঠাই দেখুৱাবলৈ গৈ আছোঁ। আহকচোন আমি ঠাইডোখৰ ক'লৈ গৈ আছোঁ উপভোগ কৰোঁ। খুৰাই গাড়ী চলাই গৈ আছে, ভাইটি বহি আছে আগত। এয়া আমাৰ গুণগুণ, এয়া ভণ্টি, আইতা, ডৰিন, এয়া সকলোবিলাক আহিছে, মা আছে। তাৰপিছতে এইফালে আমি খুৰী আৰু মই পিছত বহি গৈ আছোঁ। আমি সকলো এনেকৈ গৈ আছোঁ। এয়া চাওক, আমি সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি আমি আহি কলিয়াবৰ পালোহি। আমি এতিয়া আহিছোঁ কলিয়াবৰত অৱস্থিত ভৰালী নামঘৰলৈ। আজি মাঘী পূৰ্ণিমাৰ দিনা ভৰালী নামঘৰত বহুত ভক্তৰ সমাগম হয়। আমি কলিয়াবৰৰ পৰা হাটবৰেদি সোমাই আমি ভৰালী নামঘৰলৈ আহি আছোঁ। এয়া পাইছোঁহি। আপোনালোকে আঁতৰৰ পৰাই সেয়া দেখিছেনে কিমান ভক্তৰ সমাগম হৈছে, বহুত গাড়ী আহিছে। এয়া চাওকচোন, আমাৰ কণমানি দুজনী কি ফূৰ্তি, সিহঁতৰ আজি আহিবলৈ পায়। সকলোবোৰ ভক্তৰ গাড়ী ইয়াতে ৰাখি থৈছে, পাৰ্কিঙৰ ব্যৱস্থা দিছে ইয়াতে। কলিয়াবৰ হাটবৰৰ পৰা 2 কিলোমিটাৰ দূৰতে ভৰালী গাঁও অৱস্থিত আৰু এই ভৰালী গাঁৱতেই ভৰালী নামঘৰ আছে। ভৰালী নামঘৰৰ বৈশিষ্ট্যপূৰ্ণ সম্পত্তিটো হৈছে ইয়াৰ তুলসী খুঁটাটো। জানিব পৰা মতে ইয়াৰ মাজৰ অংশ অলপ নষ্ট হৈছে যদিও গাঁৱৰ ভক্তপ্ৰাণ ৰাইজে সিংহাসনৰ ওচৰতে সংৰক্ষণ কৰি ৰাখিছে। অসমৰ সকলো ঠাইৰ পৰা ভক্তসকল আহি ইয়াতে শৰাই বন্তি দি মনৰ কামনা পূৰ্ণ কৰি সাৰ্থকতা লাভ কৰিব পাৰে বুলি প্ৰবাদ আছে। এয়া আমি আহি ভৰালী নামঘৰ ওচৰ পালোহি। সন্মুখৰে এয়া চাকি বন্তি মাহ প্ৰসাদ থকা দোকানৰ পৰা আমি চাকি এগছ ল'লোঁ। সকলোৱে এগছ এগছকৈ চাকি লৈ পেলাই এয়া নামঘৰলৈ আমি আহি আছোঁ। এয়া আমি নামঘৰলৈ সোমাই গৈ আছোঁ। বাহিৰতে সকলোৱে চেণ্ডেলবোৰ খুলি কৰি পেলাই গৈ আছে। এয়া ভাইটি, সোমাই গৈছোঁ আমি সকলোৱে প্ৰসাদ লৈ পেলাই। চাওকচোন কিমান ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটিছে এই মাঘী পূৰ্ণিমাৰ দিনটোত। অসমৰ সকলো ঠাইৰ পৰা ভক্তসকল আহি ইয়াত সমবেত হয়হি। এয়া গৈ আছোঁ, এয়া চাকি বন্তি দিবলৈ, প্ৰসাদ দিবলৈ। ইয়াত ভাগে ভাগে গোটেই ব্যৱস্থাখিনি কৰি দিছে। এয়া চাওক, এয়া মাহ প্ৰসাদ লোৱা ঘৰ আৰু ইয়াতে চাকি বন্তি জ্বলাবৰ কাৰণে দিছে। আৰু এইফালে শৰাই দিয়ে, শৰাই কুপনৰ প্ৰসাদৰ কাৰণে ব্যৱস্থা কৰি দিছে সকলোকে। বহুত সুন্দৰকৈ দিছে। এয়া মাহ প্ৰসাদ সংগ্ৰহ বুলি ধুনীয়াকৈ লিখি দিছে যাতে ভক্তসকলে কোনো অসুবিধাত নপৰে। আমি আহি পেলাই নামঘৰৰ ভিতৰত পালোহি। নামঘৰত সেৱা সৎকাৰ জনাই পেলাই আমি নামঘৰত অকণমান বহিব ওলাইছোঁ। ইয়াতে নাম প্ৰসংগ চলিয়ে আছে। প্ৰসাদ খাই মেলি আমি ওলাই আহিলোঁ। আহি নামঘৰৰ সন্মুখত এই ভাগ চাওকচোন, ফুল কাপোৰে ধুনীয়াকৈ ঢাকি থোৱা আছে। প্ৰবাদ আছে যে এই শিলভাগ জীৱন্ত। এয়া চাওকচোন, এয়া আগৰ পুৰণা নামঘৰ ভাগ। নামঘৰ ভাগত কি ধুনীয়াকৈ চাকি জ্বলাবৰ কাৰণে ভক্তসকলৰ ব্যৱস্থা কৰি দিছে। আমি প্ৰসাদ খাই মেলি আহি পেলাই এতিয়া আমি ভোগ খোৱা স্থান পালোহি। ভাইটিয়া, মা, ছোৱালীকণ, এয়া আইতা, এয়া চাওকচোন, এয়া আমাৰ ডৰিন। তাৰপিছত সকলোৱে আমি ভোগ খাবলৈ বহিছোঁ। সেই ডৰিনক চাওকচোন, মুখখন লাগি কৰি গৈছে, দেখিছেনে কেনেকৈ খাইছে তাই। এয়া আমাৰ গুণগুণজনী চাওকচোন, কি ধুনীয়াকৈ মেখেলা চাদৰ পিন্ধি গৈছে। এয়া মই খুৱাই দি আছোঁ তাইক লাহে লাহে, ভাগৰো লাগিছে।
নাম চলি আছে। মাঘী পূৰ্ণিমা উপলক্ষে ভক্তসকলৰ মনোৰঞ্জনৰ কাৰণে পৰিচালনা কমিটিয়ে নামতি দল নিমন্ত্ৰণ কৰি পেলাই এয়া সুন্দৰকৈ দিহানাম পৰিৱেশন কৰি আছে নামতি দলে। কি সুন্দৰ লাগিছে চাওকচোন আপোনালোকে। আমি নামঘৰতে বহু চিনাকি মানুহকো লগ পালোঁ। এয়া আমি নামঘৰৰ পৰা ওলাই আহিছোঁ। এয়া ওলাই আহোঁতে মোৰ প্ৰাক্তন ছাত্ৰী এগৰাকীকো লগ পাইছোঁ। এয়া বাটত আহি থাকোঁতে চাওকচোন ইমান ধুনীয়া মেলা সদৃশ পৰিৱেশ অনুষ্ঠিত হৈছে মানে সেইদিনাখন। দোকান বজাৰ ভৰি গৈছে, পুতলা, গহনাৰ দোকান, কাপোৰৰ দোকান, বহুত দোকান আছে। মানে ইমান ভাল লাগিছে দেখি পেলাই মানে বস্তুবিলাক লওঁ লাগিছে। চাওকচোন ইমান ধুনীয়া ধুনীয়া ছোৱালীবিলাকো আহিছে সাজি কাচি মেখেলা চাদৰ পিন্ধি, কিমান মৰম লাগিছে চাওকচোন। আমি আহি আছোঁ এতিয়া গাড়ীলৈ। সেয়া সৰু সৰু ল'ৰা ছোৱালীৰ খেলিবৰ কাৰণেও বিভিন্ন সঁজুলি আনিছে। এয়া আমাৰ ছোৱালীহঁতে গুণগুণ আৰু দৰিনে দেখি পেলাই দুইজনীয়ে উঠিবলৈ লাগে, খেলিবলৈ লাগে। প্ৰসাদ থ'বলৈ আহিছোঁ। এয়া প্ৰসাদ থৈ মেলি পেলাই আমি সিহঁতক নি পেলাই এয়া খেলামগৈ এতিয়া। দুইজনীকে কাপোৰ কানিকেইটা সলাই মেলি দিলোঁ। গুণগুণেও ৰাতিপুৱাৰ পৰা মেখেলা চাদৰ পিন্ধি অশান্তি পাইছে। দুইজনী এতিয়া আহি আছে খেলিবলৈ। এয়া চাওকচোন বেলেগ ল'ৰা ছোৱালীবিলাকে খেলি আছে, কি ভাল লাগিছে দেখিবলৈ। আমাৰ ইহঁত দুইজনীও উঠিছে বাৰু। এয়া চাওকচোন কেনেকৈ জঁপিয়াই আছে, কি ফূৰ্তি পাইছে ন। এয়া আমাৰ গুণগুণ উঠিছে চাওকচোন, লাহে লাহে ধৰি আজি প্ৰথম খেলিছে বাৰু তাই খেলাটো। গৈ আছে লাহেকৈ ওপৰলৈ ধৰি ধৰি গৈ আছে কেনেকৈ। ইহঁতৰ এইটোৱে ফূৰ্তি আৰু। এয়া পাইছেগৈ ওপৰ, পাইছেগৈ লাহেকৈ লাহেকৈ গৈ পাইছেগৈ। ইয়াত চাওকচোন এয়া গুণগুণ গৈ ওপৰ পাইছেগৈ। দৰিনে অকণমান ভয় কৰিছে বাৰু। তাই অলপ উঠে আকৌ পিছফালে চাই মাকৰ ফালে। তাই তেনেকৈ ভয় কৰি অকণমান আগুৱাই গুণগুণ গৈ ওপৰ পালেগৈ। এতিয়া তাই তললৈ নামি আহিব। বেলেগ ল'ৰা ছোৱালীবিলাকো সেয়া আহি আছে তললৈ। এজনী দৰিন চাওকচোন বাৰু, তাই পিছলি আহিছে। তাই ভালদৰে কৰিব পৰা নাই, ওপৰলৈ যাব পৰা নাই। গুণগুণে গৈ ওপৰতে বহি আছে। তাইও অকণমান ভয় কৰিছে। এতিয়া তাইক আমি তলৰ পৰা অকণমান কৈ আছোঁ বাৰু আহিবলৈ, এইটো চাইডে আহিবলৈ। তাই চুঁচৰি আহিছে। এয়া চাওকচোন বাৰু নামিবলৈ ধৰিছে। ছোৱালী আইও ইমান ধুনীয়াকৈ নামি আহিছে চাওকচোন। এয়া গুণগুণো আহিছে। 3, 2, 1. এয়া চাওকচোন আমাৰ দৰিনো গৈ পেলাই সেয়া ওপৰ পালেগৈ। সেয়া তাই কি ফূৰ্তি, গুণগুণে তলতে জঁপিয়াই আছে নামি পেলাই। এতিয়া দৰিনো আহিছে, সেয়া তললৈ চুঁচৰি নামি আহি আছে। এয়া পাই গ'লহি, আহি আছে। চাওকচোন এয়া দৰিন আকৌ গৈছে, আমাৰ গুণগুণো গৈছে ওপৰলৈ। দুইজনী একেলগে নামিবলৈ লৈছে। দুইজনী সেয়া একেলগে নামিবলৈ লৈ ইহঁত দুজনী খেলি ধূলি লোৱাৰ পিছত এতিয়া আমি ঘৰলৈ যাবলৈ ওলাইছোঁ। সকলোৱে গাড়ীত বহিছে। বাকী ভক্তসকলো ঘৰলৈ যাবলৈ সাজু হৈছে, সকলো লাহে ধীৰে। আমি আহিছোঁ, ঘৰ পামগৈ। ভিডিঅ'টো ইমানতে আজিলৈ সামৰিছোঁ। যদি
আপোনালোকে ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই।